বন্ধুসকল আমাৰ সকলোৰে লগত নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা হৈছে যে কাৰোবাক দিব লগা মেছেজ এটা বেলেগ কাৰোবাক সেন্ড কৰি পাওঁ নিশ্চয় এনেকুৱা বহুতৰ লগতেই হৈছে নহয়নে বাৰু সো মই আপোনালোকক এই ভিডিঅ'টোত এটা ট্ৰিক্সৰ বিষয়ে কম যিটো ট্ৰিক্সৰ দ্বাৰা আপুনি ভুলতে দিয়া সেই মেছেজটো ৰখাব পাৰিব আৰু এই ট্ৰিক্সটো টেক্সট মেছেজৰ কাৰণেহে প্ৰযোজ্য আৰু হোৱাটছএপত নিশ্চয় সকলোৱে জানে যে কেনেকৈ সেন্ড হোৱা মেছেজ এটা ডিলিট কৰিব পৰা যায় সো এইটো অকল টেক্সট মেছেজৰ বাবেহে প্ৰযোজ্য ইয়াৰ বাবে আপুনি কিন্তু তৎক্ষণাত গম পাব লাগিব যে আপুনি মেছেজটো ভুল ব্যক্তিক দিছে আৰু আপুনি নিশ্চয় এইটো জানে যে টেক্সট মেছেজ এটা সেন্ড হওঁতে অলপ সময় লয় সো সেন্ড কৰাৰ লগে লগে আপুনি আপোনাৰ মোবাইলটো ফ্লাইট মোড অৰ্থাৎ এয়াৰপ্লেন মোড কৰি দিব লাগিব যাৰ ফলত সেই মেছেজটো ডেলিভাৰ হোৱাৰ পৰা ফেইল হৈ যাব আৰু তাৰ পিছত আপুনি সেই মেছেজটো ডিলিট কৰি দিব পাৰিব সো আপুনি এই ট্ৰিক্সটোৰ বিষয়ে আগত জানিছিল নে সেইটো মোক কমেন্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলে দেন ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব থ্যাংক ইউ বাই বাই টেক কেয়াৰ